নমস্কাৰ, মই প্ৰিয়াই আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'লৈ আকৌ আহিছোঁ। যদিও বা আমি ঘৰলৈ যাবলৈ নাপায় মনটো বহুত বেয়া লাগি আছিল, তথাপিও বিহুতলিত আহি এটা মনোমোহা দৃশ্য দেখি মনটো বহুত ভাল লাগি গ'ল। এখন গাঁৱৰ এটা ঘৰৰ সুন্দৰ পৰিৱেশ, কি আটোমটোকাৰিকৈ সজাইছে। এটা বাঁহেৰে নিৰ্মাণ কৰা খেৰৰ ঘৰ, লগতে আছে ভঁৰাল আৰু লগতে আছে ঢেঁকীশাল। ইমান মৰম লাগিছে নহয়, ইমান ধুনীয়া লাগিছে। তেওঁলোকে যে ইমান ধুনীয়াকৈ ঘৰখন সজাই ৰাখিছে। বাহিৰত বাঁহৰ মুঢ়া আৰু কাঠৰ চকী দুখন ৰাখিছে আৰু লেম্পটো ইমান ধুনীয়াকৈ ৰাখিছে বাৰান্দাখনতে। আৰু লগতে চকীখনতে দুটা জাপি থৈ দিছে আৰু গামোচাখন বাৰান্দাতে এনেকৈ ওলোমাই থৈ দিছে আৰু কেলেণ্ডাৰখনো আছে বাৰান্দাখনতে আৰু ইমান ধুনীয়া লাগে। এতিয়া আহোঁ তাঁতশালখনলৈ। তাঁতশালখন ব'ব নাজানিলেও বহিব মন যায় চবৰে, নহয় জানো। আৰু এইফালে আছে গৰু গাড়ী, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইফালে কুঁৱা, পানী নাই দেই, পানীয়ে নাই, শুকান হৈ আছে কুঁৱাখন। আৰু এইফালে ইমান মৰম লাগিছে মানুহজন। বিহুতলিলৈ অহা সকলো মানুহকে এই দৃশ্যটোৱে আকৰ্ষণ কৰিছে। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালেনে? কমেণ্ট কৰি জনাব দেই। বাই বাই গাইজ, আকৌ লগ পাম। বাই।